ছাত্ৰ ছাত্ৰীসকল ষষ্ঠমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সৌৰজগতত আমাৰ পৃথিৱী পাঠটোৰ 2 নম্বৰৰ চুটি প্ৰশ্নবোৰৰ উত্তৰ দিছোঁ চোৱাচোন 2 নম্বৰ ক প্ৰশ্নটো হৈছে নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক কি বোলে ইয়াৰ উত্তৰটো হ'ব নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক তৰা বা নক্ষত্ৰ বোলে খ নম্বৰ ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে কাৰণ আমি জানো গ্ৰহবোৰৰ নিজাৰ তাপ আৰু পোহৰ নাথাকে কিন্তু ৰাতি গ্ৰহবোৰ জিলিকি থাকে সেই গ্ৰহবোৰক কিহে পোহৰাই ৰাখে যে ৰাতিৰ আকাশত গ্ৰহবোৰক তৰা বা নক্ষত্ৰবোৰে পোহৰাই ৰাখে তাৰ পিছৰ প্ৰশ্নটো আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি আমি এটা নক্ষত্ৰৰ পৰাই তাপ আৰু পোহৰ পাওঁ যিটো আমাৰ অতি ওচৰতে আছে আৰু সেই নক্ষত্ৰটো হৈছে সূৰ্য যে ইয়াৰ উত্তৰটো হ'ব আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম হৈছে সূৰ্য তাৰ পিছৰ প্ৰশ্নটো ঘ যে ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায় যে ৰাতিৰ আকাশত কিছুমান উজ্জ্বল পিণ্ড গতি কৰি ধ্বংসপ্ৰাপ্ত হয় সেইবোৰক কি বুলি জনা যায় যে ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক উল্কা বুলি জনা যায় তাৰ পিছত আছে 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ ক সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ব সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হৈছে নেপচুন 3 নম্বৰ খ প্ৰশ্নটো আছে ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত আমি সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম জানোৱে যে বুধ শুক্ৰ মংগল বুধ শুক্ৰ পৃথিৱী মংগল এনেকৈ আছে চিৰিয়েলি তো এতিয়া ইউৰেনাছ গ্ৰহটো শনি আৰু নেপচুন গ্ৰহ দুটাৰ মাজত অৱস্থিত তাৰ পিছৰ প্ৰশ্নটো আছে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত যে আমি জানোৱে যে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান 3 নম্বৰ স্থানত প্ৰথমতে বুধ শুক্ৰ তাৰ পিছত পৃথিৱী সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি যে সৌৰজগতৰ যি 8টা গ্ৰহ আছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি গ্ৰহ যে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হৈছে বৃহস্পতি শেষৰ 9 নম্বৰ প্ৰশ্নটো দিছে যে গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায় যে গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায় মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত গ্ৰহাণুপুঞ্জবোৰ দেখা যায় তো এইকেইটা হ'ল অতি চমু প্ৰশ্নৰ উত্তৰ এইকেইটা তোমালোকে বহীত লিখি ল'বা